1999 চন গৌৰৱ গগৈ তেতিয়া ক্লাছ 7 পঢ়িছিল। তেওঁ যি স্কুলত পঢ়িছিল সেই স্কুলখন আছিল এখন বহু পুৰণি স্কুল। সেই স্কুলখনত বহু বছৰ আগতে এজন ল'ৰাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা স্কুলখনৰ অদ্ভুত শব্দ শুনা পায়। এদিন গৌৰৱ আৰু তেওঁ বন্ধুসকলৰ লগত খেলি আছিল। ফুটবল খেলি থাকোঁতে সন্ধিয়া প্ৰায় 6:30 হ'ল। সকলো ল'ৰা ঘৰলৈ উভতি গ'ল, কিন্তু গৌৰৱ গগৈ আৰু তেওঁৰ বন্ধু বিপুলৰ সৈতে খেলি আছিল। হঠাৎ ফুটবল স্কুলৰ ভিতৰলৈ সোমাই গ'ল। বিপুলৰ ভয় খাই পলাল, কিন্তু গৌৰৱ গগৈ সাহস কৰি ফুটবলটো উঠাবলৈ ভিতৰলৈ গ'ল। যেতিয়া গৌৰৱ স্কুলৰ ভিতৰলৈ সোমাল, হঠাৎ শ্ৰেণীকোঠাৰ পৰা ঠাণ্ডা বতাহ আহি তেওঁক স্পৰ্শ কৰিলে। ক'লা ধোঁৱাৰ আঁৰত কোনোবাই যে মাত লগালে, গৌৰৱ তুমি আহিছা। গৌৰৱ গগৈ ভয়তে ৰখি থাকিল। শূন্য শ্ৰেণীকোঠাৰ চাৰিওফালে অন্ধকাৰ, গৌৰৱৰ বাহিৰে আন কোনো নাছিল। কিন্তু ওচৰৰ বেঞ্চখনত কোনোবাই বহি থকা যেন লাগিছে। গৌৰৱ গগৈ ওলাই যাবলৈ চালে। ঠিক তেতিয়া পিছফালৰ পৰা বগা ভূত এটা উঠি আহি গৌৰৱৰ সন্মুখত ৰৈ ক'লে, এবাৰ তুমি মোৰ লগত বল খেলিবা। গৌৰৱ গগৈ ভয়তে চিঞৰি উঠিল আৰু দৌৰি ওলাই আহিল। সেই কথা গাঁৱৰ মানুহে গম পাই শ্ৰেণীকোঠাৰ বন্ধ কৰি দিয়া হ'ল। আজি পৰ্যন্ত সেই শ্ৰেণীকোঠাৰ খোলা নাই, কিন্তু এতিয়া মানুহে স্কুলখনত বহুত দেখা পাই থাকে। তো বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানেই আছিল। কাহিনীটো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বিদায়।